হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে আপডেট আছাম ইউটিউব চেনেল আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম ইণ্ডিয়ান পোষ্টৰ ফালৰ পৰা ওলাই অহা এখন নটিফিকেশ্যনৰ বিষয়ে। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে মই আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যিসকল নতুন ভিউৱাৰ যে মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেওঁলোকে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো মই এনেধৰণৰ জব ভেকেঞ্চি আপডেট এই চেনেলটোত আপলোড কৰি থাকোঁ। গতিকে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইণ্ডিয়ান পোষ্টৰ ফালৰ পৰা অসমৰ বাবে যি গ্ৰামীণ ডাক সেৱক 919টা পদ খালী হৈছিলে, সেই পদসমূহৰ বাবে যিসকল কেণ্ডিডেটে এপ্লাই কৰিছিলে তেওঁলোকৰ বাবে সুখবৰ, কিয়নো বহু সময়ৰ অপেক্ষাৰ অন্তত অসমৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিছে। কেনেকৈ আপোনালোকে ৰিজাল্ট চাব পাৰিব এই ভিডিঅ'টোত মই কৈছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব। চাওক, আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত এটা লিংক পাব। সেই লিংকটোত ক্লিক কৰাৰ লগে লগে এই ৱেবছাইটটোত, যিটো ইণ্ডিয়ান পোষ্টৰ অফিচিয়েল ৱেবছাইট, সেই ৱেবছাইটটো অ'পেন হ'ব। এনেকুৱা এখন ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। বিভিন্ন ৰাজ্যৰ ৰিজাল্টসমূহ বহু সময়ৰ আগতেই ডিক্লেয়াৰ হৈ গৈছিলে, কিন্তু অসমৰ ক্ষেত্ৰত ৰিজাল্ট ডিক্লেয়াৰ কৰা নাছিলে। বহু সময় আমি অপেক্ষা কৰিবলগীয়া হৈছিলে। অৱশেষত আজি অৰ্থাৎ 20 ডিচেম্বৰ তাৰিখে ইণ্ডিয়ান পোষ্টৰ যি গ্ৰামীণ ডাক সেৱকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰি দিছে। আপোনালোকে চাবলৈ হ'লে এই ৱেবছাইটটো স্ক্ৰল কৰিব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে, ইয়াতে আছাম চাৰ্কল 2 ৰিজাল্ট ডিক্লেয়াৰ কৰা হৈছে। ৱেবছাইটটো স্ক্ৰল কৰিব। ইয়াত আপোনালোকে ৰিজাল্ট ৰিলিজত আপোনালোকে দেখিবলৈ পাইছে আছাম, উৰিষ্যা আৰু মধ্যপ্ৰদেশৰ ৰিজাল্ট ডিক্লেয়াৰ হৈ গৈছে। আপোনালোকৰ অসমৰ যিটো 919টা পদ আছে তাত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা PDF ডাউনলোড হ'ব। PDFটো অ'পেন কৰিলে আপোনালোকে এনেকুৱা সকলোখিনি চাব পাৰিব। আপোনালোকৰ ডিভিজন চাব পাৰিব, HO নেম চাব পাৰিব, SO নেম চাব পাৰিব, BO নেম চাব পাৰিব, পোষ্ট নেমটো আপোনালোকে ইয়াত চাব পাৰিব, কেটেগৰী আপোনালোকৰ কি আছে ইয়াত চাব পাৰিব, আৰু শেষত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু আপোনালোকৰ নাম চাব পাৰিব। ইয়াত আপোনালোকে নামটো বিচাৰি ল'ব আপোনালোকৰ আছেনে নাই। ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰৰ সহায়তো বিচাৰিব পাৰিব, অথবা আপোনালোকে আপোনালোকৰ জিলাখনৰ নাম চাইও আপোনালোকে আপোনালোকৰ নামসমূহ চাব পাৰিব। তো এয়াই আছিল আজিৰ ইণ্ডিয়ান পোষ্টৰ ফালৰ পৰা অসমৰ যি গ্ৰামীণ ডাক সেৱকৰ ৰিজাল্ট কেনেকৈ চাব পাৰিব তাৰ ওপৰত কৰা সম্পূৰ্ণ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অন কৰি দিব। যদি আপোনালোকে ভাবে যে এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ বন্ধুবৰ্গ বা পৰিয়ালবৰ্গৰ সহায় হ'ব, তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থকাৰ বাবে ধন্যবাদ।